মা, আজি শেষবাৰৰ কাৰণে পেইনটো তুলি লৈছোঁ। মুখেৰে ক'ব নোৱাৰা কথা কিছুমান ডায়েৰীখনতে লিখি থৈছোঁ। সেইদিনা সেই নৰপিশাচ জংঘলীকেইটাই মোৰ ওপৰত যি আসুৰিক নিৰ্যাতন চলালে, মোৰ বহুত কষ্ট হৈছিল মা। কিন্তু মই ভাবিছিলোঁ সেই দিনটো মই সোনকালে পাহৰি যাম আৰু জীৱনটো নতুনকৈ গঢ় দিম। কিন্তু এই মুখা পিন্ধা ভদ্ৰ সমাজখনে মোক মুকলিকৈ উশাহটো ল'বলৈ নিদিয়ে মা। তই আৰু দেউতা এইখন গাঁৱৰ আদৰ্শ আছিলে। তহঁতৰ আদৰ্শত মই কোলা দাগ সানি চুৰমাৰ কৰি দিলোঁ। এইখন গাঁৱে তহঁতক আজি এঘৰীয়া কৰি দিলে মা। মোৰ কাৰণে এঘৰীয়া কৰিলে ন। কিন্তু সেইদিনা যে মই মনটো ভাল লগাবলৈ নামঘৰলৈ যাম বুলি তোক কৈ গৈছিলোঁ, মই ভাবিছিলোঁ নামঘৰলৈ গ'লে মই মোৰ মনৰ শান্তিকণ লভিব পাৰিম। কিন্তু কি হ'ল জানো? ঐ, তই ক'লে আহিছ? যা। আৰু তোৰ নিচিনা ছোৱালীজনী তই নামঘৰলৈ কিয় আহিছ? যা যা যা, ওলা ওলা। এই চব মানে কিন্তু আচল কষ্ট মই তেতিয়া পালোঁ যেতিয়া এই ভদ্ৰ সমাজখনে মোক হাঁহিলে, মোক খুলি খুলি কষ্ট দিলে। আচলতে কি জানো, সেইদিনা সেই নৰপিশাচকেইটাই মোৰ ওপৰত যি মানসিক অত্যাচাৰ চলালে, সেয়া সকলোৰে আগত স্পষ্ট। তহঁতে মোক ক্ষমা কৰি দিবি। মই আৰু জীয়াই থাকিব নোৱাৰো। তহঁতে মোক ক্ষমা কৰি দিবি। মাজনী, তই কিয় ভাবি লৈছিলি আমি কষ্ট পাইছো বুলি? মই জানো তোক এই সমাজখনে মানসিকভাৱে বৰ কষ্ট দিছে। তই মৰাৰ পিছতো জানো এই সমাজখনৰ শুধৰণি হ'ল কৰি ভাইৰেল কৰি দিয়ে ছ'চিয়েল মিডিয়াত। বুধবাৰে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো। জঘন্যতাৰ চূড়ান্ত সীমা অতিক্ৰম কৰি মোবাইলত আবদ্ধ কৰিলে বলৎকাৰৰ দৃশ্য। তোৰ পিছতো আৰু কত ছোৱালীৰ লগত এনেকুৱা ঘটনা ঘটি আছে। সিহঁতো বলি হৈছে মানসিক যন্ত্ৰণাৰ। আচলতে কি জানো, অপ্ৰবৃত্ত তই নহয়, অপ্ৰবৃত্ত সেই নৰপিশাচ কেইটাৰ চিন্তাধাৰা, অপ্ৰবৃত্ত এই সমাজখনৰ নিকৃষ্ট মানসিকতা।